আজিৰ ক্লাছত আমি বিদ্যুৎ অধ্যায় নম্বৰ 12 বিষয়ে আলোচনা কৰিম। আজিৰ আমাৰ যোনটো টপিক হ'ল ৰোধকতা। এতিয়া ৰোধকতা বুজিবলৈ হ'লে ফাৰ্ষ্টতে আমাৰ প্ৰশ্ন আহিব মনলৈ, ৰোধকতা মানে কি? গতিকে কিতাপত দিয়া মতে ই হ'ল পদাৰ্থৰ এটা বৈশিষ্ট্যমূলক ধৰ্ম। তাৰ মানে সকলো পদাৰ্থৰ ৰোধকতা বেলেগ বেলেগ। এতিয়া আমি ৰোধকতাৰ বিষয়ে আলোচনা কৰোঁতে ইয়াৰ আগৰ ক্লাছত আমি এটা ফৰ্মুলা পাইছিলোঁ, মনত আছেনে? ৰোধৰ ফৰ্মুলা। ৰোধ আৰু ৰোধকতা কিন্তু একে নহয়, তোমালোকে মন কৰিবা। ৰোধৰ ফৰ্মুলা কি পাইছিলোঁ? R = rho L/A। এই ৰ'টোক কি বুলি কৈছিলে? ৰোধকতা। ঠিক আছে, ইয়াক ৰোধকতা বুলি কৈছিলে। ৰ'টো হ'ল আমাৰ মানে ইংলিছ লেটাৰ নহয়, এইটো গ্ৰীক নে লেটিন লেটাৰ আছিলে। তো ৰ' বুলি কয়, এনেকৈ লিখে দেই, ভালকৈ চাই ল'ব, এনেকৈ লিখে ৰ'টো। ঠিক আছে, গতিকে এই ৰ' কি বুলি কয়? ৰোধকতা। এতিয়া আমাৰ যে লিখা আছে ই হ'ল পদাৰ্থৰ এটা বৈশিষ্ট্যমূলক ধৰ্ম। মই কৈছোঁ ধৰা আমি যে যোনবিলাক বিদ্যুৎ পৰিবাহী তাঁৰবিলাক ব্যৱহাৰ কৰোঁ, সেই তাঁৰবিলাক কিহৰ থাকে? কপাৰৰ তাঁৰ থাকে, এলুমিনিয়ামৰ তাঁৰ থাকে, বিভিন্ন ধৰণৰ তাঁৰ থাকে, হয়নে নাই? তো চিলভাৰ গ'ল্ড সেইবিলাকৰো তাঁৰ ব্যৱহাৰ কৰিব, কিন্তু সোণ আৰু ৰূপৰটো মানুহে তাঁৰ ব্যৱহাৰ নকৰে, এইবিলাক বহুত দামী হৈ যায়। জেনেৰেলি আমি কপাৰৰ, এলুমিনিয়ামৰ এইবিলাকৰ তাঁৰ ব্যৱহাৰ কৰোঁ। এতিয়া কপাৰটো এটা বেলেগ ধাতু, এলুমিনিয়াম এটা বেলেগ ধাতু। গতিকে কি হয়, আমি যোনবিলাক বৈদ্যুতিক তাঁৰ বা বৈদ্যুতিক পৰিবাহী ব্যৱহাৰ কৰোঁ সেইবিলাক বেলেগ বেলেগ ধাতুৰে তৈয়াৰী। গতিকে যিহেতু পদাৰ্থৰ এটা বৈশিষ্ট্যমূলক ধৰ্ম, গতিকে বেলেগ বেলেগ ধাতুৰ তাঁৰৰ ৰোধকতা মানে ৰ'ৰ মান বেলেগ বেলেগ হয়। এই পইণ্টটো মনত ৰাখিবা, বেলেগ বেলেগ ধাতুৰ তাঁৰৰ ৰোধকতাৰ মান বা ৰ'ৰ মান বেলেগ বেলেগ হয়। আৰু এটা পইণ্ট কৈ দিছোঁ মই, তাৰমানে ধাতু বেলেগ বেলেগ ধাতু হ'লে ধৰা এডাল কপাৰৰ ধাতুৰ ৰোধকতা যিমান হ'ব, কিন্তু এডাল এলুমিনিয়ামৰ ধাতুৰ ৰোধকতা বেলেগ হ'ব। ধাতু বেলেগ হ'লে ৰোধকতাও সলনি হয়। এতিয়া কথাটো হ'ল, এটা মন কৰিবলগীয়া কথা আছে। ধৰা মই এডাল কপাৰৰ তাঁৰ লৈছোঁ, ঠিক আছে, এডাল কপাৰৰ তাঁৰ লৈছোঁ, কপাৰ ৱায়াৰ এডাল মই কপাৰৰ তাঁৰ লৈছোঁ। এইডালত ধৰা দৈৰ্ঘ্য 5 মিটাৰ ধৰিছোঁ মই, ঠিক আছে। আৰু এডাল মই কপাৰৰ তাঁৰ লৈছোঁ, এইডালত ধৰা দৈৰ্ঘ্য, এইডালো কপাৰৰ তাঁৰে হয়, কপাৰ ৱায়াৰ হয়, এইডালত দৈৰ্ঘ্য ধৰা 2 মিটাৰ। এতিয়া মই যদি সোধোঁ ধৰা এইডাল আৰু এইডালৰ ৰ'ৰ মান একে নে বেলেগ, তেতিয়া তোমালোকে এনেকৈ নাভাবিবা যে দীঘলডালৰ আৰু চুটিডালৰ ৰ'ৰ মান বেলেগ বেলেগ নহয়। ৰ'টো দৈৰ্ঘ্যৰ ওপৰত বা শকতৰ ওপৰত বা ক্ষীণৰ ওপৰত নিৰ্ভৰ নকৰে। তাঁৰডাল কিহৰ হয়? কপাৰৰ হয়নে নাই? এইডাল তাঁৰো কপাৰৰ, এইডাল তাঁৰো কপাৰৰ, দুটা ধাতু কি হয়? একে ধাতু হয় নাই? একে ধাতুৰ ৰোধকতাৰ মান একে। কিন্তু আমি এই বস্তুখিনি মই কিয় কৈছোঁ জানানে? আমি যে পাইছিলোঁ আৰৰ মান, এডাল দীঘল তাঁৰৰ কিন্তু আৰৰ মান যিমান হ'ব, এডাল চুটি তাঁৰৰ আৰৰ মান কম হ'ব। আৰ মানে ৰোধকতা নহয়, আৰ মানে ৰোধ হয়। কিন্তু ৰোধকতাৰ ক্ষেত্ৰত কি হয়, তাঁৰডাল দীঘলে হওক বা চুটিয়ে হওক, যদি একে ধাতুৰে তৈয়াৰী হয় তেতিয়াহ'লে ৰোধকতা সলনি নহয়। গতিকে ৰোধকতাটো দৈৰ্ঘ্য বা প্ৰস্থচ্ছেদৰ ওপৰত নিৰ্ভৰ নকৰে। ৰোধকতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? কি ধাতুৰে তৈয়াৰী সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰে। কিন্তু ৰোধ অকল ৰোধ, আৰটো কিন্তু দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। আমি ইয়াৰ আগৰ ক্লাছত অধ্যয়ন কৰিছিলোঁ নহয়, আৰটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? দৈৰ্ঘ্য বেছি হ'লে ৰোধ বেছি, দৈৰ্ঘ্য কম হ'লে ৰোধ কম। শকত বেছি হ'লে ৰোধ কম আৰু শকত কম হ'লে ৰোধ বেছি। আৰটো এইটো বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ৰোধকতা ৰ'টো দীঘ, চুটি, শকত, ক্ষীণ এইবিলাকৰ ওপৰত নিৰ্ভৰ। যদি কপাৰ হয়, একে যদি ধাতু হয়, যদি এনেকুৱা হ'লে যদি আমি এডাল কপাৰৰ ৱায়াৰ লৈছোঁ 5 মিটাৰ, এডাল আৰু এডাল তাঁৰ লৈছোঁ এলুমিনিয়ামৰ, ঠিক আছে, এইডাল 5 মিটাৰ, তেতিয়া তোমালোকে ক'ব পাৰা যে ছাৰ এইডালৰ যোনটো ৰ'ৰ মান হ'ব, এইডালৰ ৰ'ৰ মান বেলেগ হ'ব। কাৰণ কিয়? ধাতুটো বেলেগ বেলেগ। গতিকে ৰোধকতাত ইয়াতকৈ বেছি বস্তু নাই। তোমালোকৰ পেজ নাম্বাৰ 207ত, মানে পেজ নাম্বাৰ 207ত ৰোধকতাৰ মানে ৰ'ৰ মানবিলাকৰ এখন লিষ্ট দিয়া আছে। ৰ'ৰ যিমানবিলাক মান আছে বেলেগ বেলেগ ধাতুৰ কাৰণে ৰ'ৰ মান বেলেগ, এখন তালিকা বনোৱা আছে। সেই তালিকাখন তোমালোকে মুখস্থ কৰিব নালাগে, পৰীক্ষাত দিয়ে ৰ'ৰ মান, তেতিয়া আমি কি হয় আৰৰ মানটো ওলাব লাগে। গতিকে ৰোধকতাৰ ওপৰত বৰ বিশেষ ইয়াতকৈ বেছি জানিবলগীয়া কথা নাই, ঠিক, আৰু কিছুমান কথা আছে বাৰু। গতিকে আজিৰ ক্লাছত আমি ৰোধকতাৰ বিষয়ে আলোচনা কৰিছোঁ। নেক্সট ক্লাছত আমি আগতে অধ্যয়ন কৰা আগৰ ক্লাছত অধ্যয়ন কৰা ওমৰ সূত্ৰৰ এটা অংক মানে কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে।
আজি ক্লাছ ইয়াতে সামৰণি মাৰিলোঁ থেংক ইউ